নমস্কাৰ গাইজ, আমি বৰ্তমান পিকনিক আহিলোঁ ভৈৰৱকুণ্ড আৰু লগতে ভূটানৰ বৰ্ডাৰত আমি ক্ৰছ কৰি ভূটান দেশত বৰ্তমান আছোঁ আৰু সকলো আছে আমাৰ পিছফালে। কিবা ক'ব? সুন্দৰ অভিজ্ঞতা। এয়া আমি ভাৰত ভূটান সীমান্তৰ পাৰলৈ আহিছোঁ, অৰ্থাৎ ভূটান ৰাষ্ট্ৰত আছোঁ আমি এতিয়া। এটা কথা ভাল লাগিছে, ভূটানৰ পৰিষ্কাৰ পৰিচ্ছন্ন ৰাস্তাবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন সুন্দৰভাৱে ৰাখিছে, ভাল লাগিছে। পৰিৱেশটো ভাল, আহিব পাৰে। ধন্যবাদ। সেয়া ভাল লাগিল অনুভৱ। কিবা বঢ়িয়া এক্সিলেণ্ট, খুব ভাল লাগিছে। আৰু ভূটানৰ জেগাবিলাক খুবেই পৰিষ্কাৰ, সেইকাৰণে সুন্দৰ হৈ আছে। ভাল লাগিল জেগাটো এক্সপ্ল'ৰ কৰি। নমস্কাৰ গাইজ, আমি বৰ্তমান ভূটানত আছোঁ। যিহেতু পিকনিকটো ওদালগুৰিত আৰু ভূটানৰ সীমান্ত ভূটান দেশত আছোঁ। আপোনালোকে চাওক, কাষে বাৰে মঠ মন্দিৰ, পিছফালে আমাৰ যিসকল মেম্বাৰ আছে সকলো আহি আছে সতীৰ্থ। আৰু কিবা ক'বা নেকি? যথেষ্ট ভাল লাগিছে, যথেষ্ট চাফা জেগা, পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিছোঁ। আৰু ভূটানৰ এই মাৰ্কেট দেখাব অনুৰোধ জনাইছোঁ। চাৰিওফালৰ যি পৰিৱেশ, সুন্দৰ পৰিৱেশ আৰু চাফা দেশ, গতিকে চাওক পৰিৱেশ। এয়া ৰেতুৱা যে মাংস বনাই আছে, নতুন ৰান্ধনি। ভূটানৰ বেংক অফ ভূটান দেখিবলৈ পাইছে আপোনালোকে। নমস্কাৰ গাইজ, আমি বৰ্তমান ভূটানত আছোঁ। ভূটানৰ এখন হেংগিং ব্ৰিজত আছোঁ। ভূটানৰ সমগ্ৰ পৰিৱেশ দেখা আছে কেমেৰামেনে, আৰু আমাৰ লগত অহা সকলো সতীৰ্থকে দেখাবলৈ অনুৰোধ জনাইছোঁ। অলপ আগবাঢ়িছোঁ। অলপ আগবাঢ়ি গৈছে। এয়া দেখিবলৈ পাইছে ভূটানী আখৰ, ইয়াত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। আৰু এয়া দেখিবলৈ পাইছে আমাৰ সতীৰ্থসকল আগবাঢ়ি গৈছে। আৰু তলত এয়া জৰি বৈ গৈ আছে। আৰু এইখন চাওক, দেখি আছে ভিডিঅ' কৰিছে, ধুনীয়া হৈছে খানা।